সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, আশা কৰোঁ আপোনালোক সকলো কুশলে আছে আৰু মই কুশলে আছোঁ আপোনালোকৰ আশীৰ্বাদত। ৰাতিপুৱা হোৱা মানে আমাৰ একেবাৰে ব্যস্ততাৰ সীমা নাই, গতিকে প্ৰত্যেকখন ঘৰতে ৰাতিপুৱাৰ সময়খিনি খুবেই ব্যস্ত হয়। গতিকে এয়া দেখিছে আপোনালোকে, ময়ো খৰধৰ কৰিছোঁ ৰাতিপুৱাৰ কামখিনি সোনকালে কৰি অতাবৰ কাৰণে, কাৰণ আজি মই এঠাইত যোৱা কথা আছে। গতিকে ভাবিছোঁ এই কামখিনি যদি সোনকালে হৈ অতাব পাৰোঁ তেতিয়াহ'লে মই মোৰ নিৰ্দিষ্ট স্থানলৈ যাব পাৰিম আৰু সেই স্থানখিনি আপোনালোকৰ ওচৰতো শ্বেয়াৰ কৰিম ক'ত যাম। আৰু ইতিমধ্যে মোৰ চাবোন সানি থোৱা কাপোৰখিনিও ধুই হৈ গ'ল, এয়া মেলি দিছোঁ ৰ'দত। আৰু এইখিনি সামৰি সুতুৰি যামগৈ মই আজি মোৰ মাৰ ঘৰলৈকে। গতিকে ভাবিলোঁ যিহেতুকে আজি মই মোৰ মাৰ ঘৰলৈকে যাম, মাৰ ঘৰৰ পৰিৱেশো আপোনালোকক কিছু পৰিমাণে হ'লেও শ্বেয়াৰ কৰিবলৈ যত্ন কৰিম। গতিকে এইখিনিৰ পৰাই আজি আপোনালোকক দেখাবৰ কাৰণে ভিডিঅ'টি আৰম্ভ কৰিছোঁ। আৰু ইতিমধ্যে মই মাৰ ঘৰলৈকে ওলাই আহিলোঁ। এয়া হ'ল মাৰ ঘৰত যোৱাৰ খুব ধুনীয়া ৰাস্তাটো। আগতে এই ৰাস্তাটি খুবেই বেয়া আছিলে, এনেকুৱা ধৰণৰ পকা নাছিলে, লগতে শিলো নাছিলে। গতিকে এতিয়া শিল পেলোৱাৰ উপৰিও খুব ধুনীয়াকৈ ৰাস্তাটো বনোৱা হৈ গ'ল। গতিকে এতিয়া গাড়ী ঘোঁৰাকে ভিতৰ কৰি আন একোৰে অসুবিধা নাই আমাৰ মাৰ ঘৰলৈকে যাবৰ কাৰণে। গতিকে এয়া যিহেতুকে মোৰ মাৰ ঘৰ ওচৰতে, গতিকে মই খোজকাঢ়িয়ে আহিলোঁ আৰু আহি একেবাৰে মাৰ ঘৰৰ পদূলিমুখ পাইছোঁহি। আৰু এয়া হ'ল মোৰ বৰমাই দেখা পাই এবাৰ মাত লগালে আৰু ময়ো মাত লগালোঁ। বহুদিন দেখা নাছিলোঁ যদিও ওচৰত হয়। আৰু এয়া হ'ল মাৰ ঘৰৰ পদূলিমুখ, এয়া জপনাখন। আৰু মাৰ ঘৰৰ পদূলিমুখত এনেকৈ জপনাখন খুলি ভিতৰ সোমালোঁ ঘৰলৈকে বুলি। বহুদিনৰ মূৰত আহিছোঁ, যথেষ্টখিনি পলমে পলমে অহা হয়, কাৰণ ময়ো খুবেই ব্যস্ত হৈ থাকোঁ। আৰু যদিও মাৰ ঘৰ ওচৰতে হয় তথাপিতো সঘনাই অহা নহয়, প্ৰায় 1.5 বছৰ 8 মাহ 10 মাহ এনেকুৱা ভিতৰত মাৰ ঘৰলৈকে অহা হয়। আৰু এয়া আহিয়ে কি দেখিলোঁ, মাৰ ঘৰত একদম পূৰা মিস্ত্ৰী লাগি আছে, মিস্ত্ৰী লাগিছে, পকা মিস্ত্ৰী। আৰু এইটো ঘৰ অৱশ্যে বহুত পুৰণি ঘৰ, যেতিয়া মোৰ দেউতা আছিলে তেতিয়াই এই ঘৰটো বনোৱা, প্ৰায় আজি 30 বছৰমানেই হ'ল ঘৰটো বনাবৰ কাৰণে। গতিকে ৰিপেয়াৰিঙৰ কাম কৰিব লগা হৈছিলে। গতিকে এয়া মায়ে মিস্ত্ৰী লগাইছে আৰু ঘৰৰ কালাৰ কৰি আছে। কালাৰখিনি বাৰু কেনেকুৱা লাগিছে আপোনালোকৰ? খুবেই ভাল লাগিছেনে? মোৰ কিন্তু যথেষ্টখিনি ভাল লাগিছে। সেয়েহে এই কালাৰটো লগোৱাৰ কাৰণে মাক বহুত ধন্যবাদ জনাইছোঁ, কাৰণ ঘৰৰ কালাৰৰ লগত মনবোৰো বহুত জড়িত হৈ থাকে। গতিকে কালাৰবোৰ খুব ধুনীয়া হ'ব লাগে, বিশেষকৈ যদি সেউজীয়া কালাৰ লগোৱা হয় তেতিয়া যথেষ্টখিনিয়ে মনবোৰ আমাৰ প্ৰফুল্ল হৈ থাকে, ভাল লাগে, লগতে চকুৰ কাৰণেও বিশেষভাৱে ভাল, সেয়া আপোনালোক সকলোৱে জানে। আৰু এয়া হ'ল মোৰ ডাঙৰ ভাইটি পিংকু, আৰু পিংকুই সকলোখিনিয়ে বাঁহ বেতৰ কাম জানে। গতিকে পাকা ঘৰটোৰ ওচৰতে এটা গোহালি ঘৰ বনাই আছে, যিহেতুকে সেই গোহালি ঘৰৰ কাৰণে লাগতিয়াল বাঁহৰ সামগ্ৰীখিনি সি নিজেই যোগাৰ কৰি লৈছে। আৰু এয়া হ'ল ইয়াৰ ল'ৰা আৰু ছোৱালী। কি খাইছে বাবু? হেই বাবু ফটো তুলিছে ছাৰ। আৰু এয়া হ'ল সৰু ভাইটিৰ ল'ৰা দুজন আৰু সৰু বোৱাৰী মোৰ, আৰু তাই ভাত বনাই আছে ইতিমধ্যে। আৰু প্ৰিয় দৰ্শকসকল, আহক আমি মাৰ ঘৰত যিহেতুকে আহিছোঁ, মাৰ ঘৰৰ বাৰীখনলৈকেও এবাৰ পাক এটা মাৰোঁ। মাৰ ঘৰত অহাৰ পিছত যদি বাৰীখনত এবাৰ নোসোমাওঁ তেতিয়া মনটো কিবা ভালেই নালাগে দেখোন। এয়া দেখিছেনে বাৰীখন কিমান পাতল হৈ গৈছে। আগতে কিন্তু যথেষ্টখিনি ঘন আছিলে, তামোল গছৰে ভৰি আছিলে, আৰু এই তামোল গছবিলাকত যথেষ্ট তামোল লাগিছিল। আৰু এইডাল দেখিছেনে আপোনালোকে, গছডাল কি গছ বাৰু ধৰিব পাৰিছেনে? বহুত পুৰণি গছ এইডালেই হ'ল আমাৰ বৰথেকেৰাৰ গছ, বহুত বছৰ পুৰণি। প্ৰায় আমাৰ এই গছজোপা 25 বছৰমান পুৰণি গছ এইডাল। আৰু এই গছজোপা যথেষ্ট লাগিছিল থেকেৰা টেঙা, বৰথেকেৰা টেঙা লাগে। আৰু এই থেকেৰা টেঙা বিক্ৰী কৰি কিন্তু আমি যথেষ্টখিনি লাভৱান হৈছিলোঁ। এতিয়া আৰু এডাল ওচৰতে হৈছে বাৰু, গতিকে সেইডালো লাগিব লৈছে। আৰু ইমানবোৰ তামোল গছ আছিলে, সেই তামোল গছবিলাকত ভৰি পাণৰ গছ আছিলে। গতিকে এতিয়া এই পাণৰ গছবোৰো মৰি থাকিল কিয় নাজানো। আৰু এইবোৰ হ'ল আমাৰ এই বাঁহ। আৰু এইটো দেখিছেনে আপোনালোকে, এইটো হ'ল আমাৰ পুখুৰী, মানে বস্তিৰ ভিতৰত থকা পুখুৰী। আৰু এয়া মোৰ লগত বাবু গৈছে, সিয়াক ময়ে কামুৰিছে, তথাপিতো সি মোৰ লগত এনেকৈ গৈ আছে, দেখিছেনে? এইয়া
আৰু যেতিয়া মই এই ঘৰত আছিলোঁ, আমি ছোৱালীকেইজনী আছিলোঁ, সেই সময়ত এই বাৰীখনত ইমান ফল মূল আছিল। আচলতে আমাৰ বাৰী বুলি ক'লে যথেষ্টখিনি নাম আছিলে। ইয়াৰে ওচৰৰ পাজৰৰ যিখিনি ব্যক্তি তেওঁলোকে সকলোৱে গম পায় এই বাৰীখনৰ কথা, কিয়নো এই বাৰীখনত ইমান ফল মূল আছিলে আগতে, ইমান ফল মূল আছিলে, প্ৰতিটো ফল মূলে এই বাৰীখনত পোৱা গৈছিল। আৰু মায়ে ইমান কষ্ট কৰি এই বাৰীখনত সেই ফল মূলসমূহ লগাইছিলে। ইয়াতকৈ ডাঙৰ কথা হ'ল মায়ে যি বস্তুৱেই নোৰোৱক কিয় এই বাৰীখনত প্ৰতিটো বস্তুৱে খুব ধুনীয়াকৈ লহপহকৈ বাঢ়ি আহে আৰু এই বাৰীখনত আমি খাবৰ কাৰণে পাইছিলোঁ। আমি কাৰো ঘৰতে যাব লগা হোৱা নাছিলে ফল মূল খাবৰ কাৰণে। এই ফল মূল আমাৰ ঘৰতহে মানুহে খাব আহিছিলে, ওচৰ চুবুৰীয়া খাব আহিছিলে আৰু যথেষ্ট সংখ্যক ব্যক্তিক আমি ইয়াৰ পৰা ফল দিছিলোঁ। আৰু এইখিনি বাঁহ দেখিছেনে, আমাৰ ঘৰৰ পিছফালে থকা এইখিনি হ'ল আমাৰ বাঁহ, জাতি বাঁহ এয়া। আৰু জাতি বাঁহখিনিৰ ওচৰতে এই যে পুখুৰী বুলি ক'ব নোৱাৰি, অৱশ্যে এইটো খাল হয়। এই খালটো দেখিছে, এই খালটোত এবাৰ ইমান টেচি মাছ ধৰিছিলোঁ, বাল্টিয়ে টেচি মাছ ধৰিছিলোঁ। কিন্তু আমি জীয়াইও দিয়া নাছিলোঁ এই খালটোত মাছ, তথাপিতো আমি যথেষ্ট সংখ্যক ইয়াত টেচি মাছ পাইছিলোঁ। আৰু এয়া হ'ল মোৰ সৰু ভাইটিৰ ছোৱালী আৰু ল'ৰা। দেখিছেনে নাই কি লেভেলত গৈ আছে ইহঁতে, বা কান্ধত ধৰি মোক সিহঁতৰ বস্তিখন দেখাই আছে। মোৰ লগে লগে ঘূৰিছে, বহুদিনৰ মূৰত পাই সিহঁতে মোক, গতিকে গ'লে নেৰে। প্ৰিয় দৰ্শকসকল, আপোনালোকক যিহেতুকে লৈ আহিছোঁ মোৰ মাৰ ঘৰলৈকে, গতিকে মাৰ ঘৰৰ কিছু পৰিৱেশ আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰি আছোঁ। ভাবিলোঁ এবাৰ পথাৰৰ পৰাও লৈ আহোঁ আপোনালোকক। আৰু এইয়া হ'ল মোৰ মায়ে ৰৈ আছে মোৰ কাৰণে, কাৰণ পথাৰলৈ যাব লাগে। আৰু এইডাল দেখিছেনে আহঁত গছডাল, এইখিনিত দেখাইছোঁ ইমান ডাঙৰ আহঁত গছ এইজোপা। আৰু এইজোপা কোনে ৰুইছিল জানেনে? স্বয়ং এইজনী মোৰ মা। ইয়াৰে এই আহঁত গছজোপাৰ মালিক হ'ল মোৰ মায়ে ৰুইছিল এই গছজোপা আজি কিছু বছৰ আগতে। আৰু এতিয়া ডালে ইমান ডাঙৰ হৈছে আৰু যথেষ্টখিনি আছিলে, কিন্তু ডালবোৰ কিছু কাটি দিছে বতাহৰ কাৰণে। আৰু এইটো হৈছে মোৰ মাৰ ঘৰৰ ডাঙৰ পুখুৰী, আৰু পুখুৰী পাৰতে আছে এইডাল গছ। এই আহঁতজোপা দেখিলেই মোৰ একদম কিবা লাগি যায়, মাৰ কাৰণে বহুত বেয়া লাগি যায়। এই আহঁতজোপা যিমানেই ডাঙৰ হৈছে, মা সিমানেই বয়সৰ ফালে গৈ আছে, গতিকে সেইটো মনলৈকে আহে আৰু সেইকাৰণে বহুত বেছি বেয়া লাগে। আৰু এই গছজোপাক আমি বহুতখিনি ৰেচপন্স দিওঁ, যদিও গছ হয় বহুতখিনি ৰেচপন্স দিওঁ। আৰু বিশেষ সময়ত এই গছজোপাত আমি পূজা কৰোঁ। আৰু এইয়া মা গৈ আছে পথাৰলৈকে বাল্টিত পানী লৈ, কাৰণ গৰুজনী আছে পথাৰত, গতিকে পথাৰত গৰু আছে যিহেতুকে পানী খুৱাব লাগিব। আৰু এইখিনিতে আপোনালোকক মোৰ দেখাবলৈ মন গৈছে মোৰ মাৰ ঘৰৰ কিমানখিনি মাটি বাৰী এনেকুৱাকৈ আছে। যথেষ্ট মাৰ ঘৰৰ মাটি, আমাৰ মাৰ ঘৰত যথেষ্টখিনি মাটি, আৰু সেই মাটিত কি ধুনীয়াকৈ ফল লাগি আছে চাওকচোন। আৰু এয়া হ'ল আমাৰ ধাননি পথাৰ। এয়া দেখিছেনে কিমান সুন্দৰ হৈছে ধানখিনি। এয়া আপোনালোকক দেখাইছোঁ, এয়া মাৰ ঘৰৰ ধাননি পথাৰ। আৰু এইবিলাকে হ'ল আমাৰ ধান, এইবিলাক হ'ল আমাৰ গোটেইবিলাক ধান। এয়া আপোনালোকক দেখাইছোঁ, ইমান ধুনীয়াকৈ পকি আছে ধানখিনি, দেখিছেনে? এয়া পকিব লৈছে আৰু কেইদিনমানৰ পিছতে এয়া ধান কাটিব হ'বগৈ। আৰু ধান অৱশ্যে এইবাৰ খুব ধুনীয়া হৈছে, কাৰণ এইবাৰ বতৰটো যথেষ্টখিনি ভাল, গতিকে ধানবোৰ ভাল হৈছে। ওখ মাটিৰ কাৰণে ধানবোৰ খুব ধুনীয়া হৈছে। গতিকে এইবিলাক হৈছে আমাৰ খেতি, মাহঁতৰ খেতি এইবিলাক। দেখাইছোঁ খুব সুন্দৰ হৈছে এইবাৰ ধান। আৰু এইখিনিতে এটা মোৰ সৰুতে পঢ়া কবিতা মনত পৰিছে। কবিতাটো আছিল, শুৱনি আমাৰ গাঁওখন এটি শুৱনি গছেৰে ভৰা, ডাল ভৰি ফল ফুল লাগে ক'ত পাওঁ তল সৰা, শুৱনি আমাৰ ধাননি পথাৰ ধানেৰে উপচি পৰে, শুৱনি নদীৰ পানী ভৰা ঘাট মুদৈ বেপাৰ কৰে। খুব সুন্দৰ কবিতা আছিলে, আৰু কিছু অংশ আছিলে অৱশ্যে মই এতিয়া পাহৰি গৈছোঁ। কিছুমান আগৰ যিবিলাক কবিতা আছিল খুব বাস্তৱধৰ্মী কবিতা আছিল, সেয়েহে খোদিত হৈ ৰৈছিল মনত বহু বছৰ ধৰি, আৰু আজিও মনত আছে কিছু অংশ হ'লেও। অলপ ডাঙৰ হ'ল ন মা? আগতে একদম সিহঁতে ঘৰৰ পৰা আনন্দ গোটেই সৰু আছিল। মোক চিনিবা পাইনে নাই? হুকা মাৰে। কি বা হ'ল তাইৰ?
চক খালা নেকি এই আকৌ ওচৰতে গেলি দেখোন শুনি যাম দে মই যাম দে শুনি যাম দে আৰু এই যে গছৰ জোটো দেখিছে এই জোটো আচলতে শ্মশান হয় আৰু বৰ্তমান মই উপস্থিত আছোঁ শ্মশানত আৰু এই ঠাইখিনিতে মোৰ পূজনীয় দেউতা যিহেতুকে স্বৰ্গীয় হৈছিলে গতিকে সেই অৱস্থাত দেউতাক ইয়াতে থৈছিলে আজি বহু বছৰৰ মূৰত ইয়ালৈকে আহিছোঁ আৰু মই মাৰ ঘৰলৈকে আহিলে অন্ততঃ এবাৰ হ'লেও ইয়ালৈকে আহোঁ আৰু এই ঠাইখিনিলৈকে আহি এটা দেউতাক ইয়াৰ পৰাই প্ৰণাম এটা কৰোঁ দেউতা কুশলে থাকক য'তেই আছে তেওঁ ভালদৰেই থাকক আগেডাল ডাঙৰ হ'ল ন মা পুৰত হ'ল ইমান ডাঙৰ ডাঙৰ হ'ল ন এইবিলাক যি লৈ গৈছিলোঁ মা সেই বাঁহৰ এইবিলাক এইবিলাক লৈ যাই পেলাই সেই খৰি কৰি ভাত খাইছিলোঁ সেই চুপৰ ইমান বাঁহ নাই দেখোন এই মাৰিটো লচোন আৰু এইখিনিতে আকৌ এবাৰ গাবলৈ মন গৈছে সময় পালে আমাৰ ফালে এবাৰ আহি যাবা সময় পালে আমাৰ ফালে এবাৰ আহি যাবা এবাৰ আহি যাবা আউহতীয়া আমাৰ ঠাই আৰু বাকীখিনি মনত নাই গতিকে সাংঘাতিক ৰ'দ গান গোৱাৰ পৰিৱেশ নাই একদম এনেকুৱা ডাকি দিছে ৰ'দত বহুদিনৰ মূৰত পথাৰলৈকে আহিছিলোঁ যিহেতুকে গতিকে প্ৰিয় ৰাইজ মাৰ ঘৰৰ কিছু পৰিৱেশ আপোনালোকক দেখালোঁ মাৰ ঘৰখন দেখালোঁ আৰু এয়া ঘৰমুৱা পখী আমি ঘৰলৈকে উভতিলোঁ সন্ধিয়া হ'বৰে হ'ল এয়া বেলি ডুবিবৰ হৈছে গতিকে আমি ঘৰলৈ আহিলোঁ ভিডিঅ'টো কেনে পালে আপোনালোকে জনাব কমেণ্ট বক্সত টাটা বাই বাই